হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰক। প্ৰশ্ন: অসমৰ প্ৰথম ৰাজ্যপাল কোন? উত্তৰ: ছালেহ আকবৰ হাইদৰি। প্ৰশ্ন: কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দা হৈছিল? উত্তৰ: জয়মতী। প্ৰশ্ন: স্বাধীনতা সংগ্ৰামৰ সময়ত মিত্ৰবাহিনী কাৰ নেতৃত্বত গঠন কৰা হৈছিল? উত্তৰ: পুষ্পলতা দাস। প্ৰশ্ন: শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? উত্তৰ: শিৱসিংহ। প্ৰশ্ন: ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ: গুমধৰ কোঁৱৰ। প্ৰশ্ন: অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? উত্তৰ: যোৰহাট। প্ৰশ্ন: তলৰ কোনটো আন্দোলনক আগষ্ট বিপ্লৱ বুলিও জনা যায়? উত্তৰ: ভাৰত ত্যাগ আন্দোলন। প্ৰশ্ন: ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন? উত্তৰ: জাভেদ জামান। প্ৰশ্ন: প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? উত্তৰ: বাবুল বাৰ্মিজ। প্ৰশ্ন: ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন আছিল? উত্তৰ: মাধুৰ্য প্ৰসাদ বৰুৱা।